নমস্কাৰ দৰ্শকসকল, আপোনালোক মোৰ ইউটিউব চেনেলটিলৈ স্বাগতম জনাইছোঁ। এতিয়া মই যাব ওলাইছোঁ এইয়া ভোট দিবৰ কাৰণে। আজি ইলেকশ্যন আমাৰ ইয়াত। তেতিয়াহ'লে মা আৰু মই এতিয়া আমাৰ বহুমূলীয়া ভোটকেইটা দি থৈ আহোঁ। এইখন হৈছে আমাৰ সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা। এইখন হৈছে মই পঢ়া LP স্কুল, যিখনত মই শিক্ষা জীৱন আৰম্ভ কৰিছিলোঁ। ইয়াতে আমাৰ ভোট কেন্দ্ৰ হয়। এইটোৱেই এয়া মই ভোট দি আহিলোঁ। আমাৰ এইজনেহে এইবাৰ ভোট দিয়া নাই, এই দৌৰিছে, সি বোলে ভোট দিব পৰা নাই কাৰণে তাৰ বেয়া লাগি আছে। এয়া এখেতে ভোট দি আহিলে। ভোট দিলা? কাক দিলা নক'বা দেই। আমাৰ চবৰে ভোট দিয়া হৈ গ'ল। আমাৰ বস্তিখনত গোটেই ইয়াৰ পাতেৰে ভৰি গৈছে, গছৰ পাত পৰি পৰি। সেইকাৰণে আমি এইবিলাক জুই জ্বলাই দিছোঁ, সেইফালেও দিছোঁ। আৰু মোক সহায় কৰিছে ইহঁতকেইটাই। এইটো ভাগিন আৰু এইটো আমাৰ ল'ৰা। কিয় হেলমেটটো পিন্ধাই দিছা শুন? আমাৰ ৰুমত আছে যে। আমাৰ ৰুমত বোলে বৰল আছে, সেইকাৰণে মোক হেলমেট পিন্ধিবলৈ শুব দিছে সি। তোমাক বৰলে নাকামোৰে নেকি? তোমাক নাকামোৰে, তোমাক চিনি পায়। মই যে তাৰমানে সপ্তাহত এদিনহে ঘৰত থাকোঁ, সেইকাৰণে মোক বৰলকেইটাই চিনি নাপায় কাৰণে সি মোক হেলমেট পিন্ধি শুব দিছে। ইয়াত টকা এটা বনাই আছোঁ, মানে বনাবৰ কাৰণে আমাৰ ওচৰৰে টংকেইটাক দিছোঁ। টংকেইটাই বনাই আছে আৰু মই ভিডিঅ' কৰি আছোঁ। কিয় বনাইছোঁ আপোনালোকক জনাম বাৰু। এয়া গাড়ীখন সেইদিনাখন বোকাত চলাই আছিলোঁ, গোটেই লেতেৰা হৈ আছে। সেইকাৰণে ভাবিছোঁ চফা কৰিবলৈ চফা কৰি দিওঁ, ধুই দিওঁ। এয়া ল'ৰাই লাগি গৈছে কামত। এয়া বাহুবলীয়ে ছাগলী টানি আছে আমাৰ। চাব দেই সি কি শ্বট মাৰিব। पॉइंट के हिसाब में खेल लिया है, 6 रन के लिए। ৰাস্তা পাৰ কৰি দিছে 6। ল'ৰাই মাৰা 6টো আপোনালোকক এবাৰ শ্ল' মোশ্যন কৰি দেখুৱাই দিছোঁ, চাওক দেই। Four runs. ব'লা চাহ খাই লওঁ। এতিয়া আমি টি ব্ৰেক হ'ব, টি টাইম। টি ব্ৰেক হৈ গ'ল, কিন্তু আমি খেলহে আৰম্ভ কৰিব পৰা নাই, কাৰণ এয়া চাওক বৰষুণ ষ্টাৰ্ট হৈ গ'ল। খুব বৰষুণ দিছে, বৰষুণ এৰাৰ পিছত খেলিব পোৱা। বাহিৰত বৰষুণ, সেইকাৰণে ল'ৰাই এতিয়া ক্ৰিকেট খেলিব এৰি এয়া হোমৱৰ্ক কৰি আছে, হিন্দী লিখি আছে। হ'লনে হোমৱৰ্ক কৰা? হৈ গ'ল। কিমান দিছে হোমৱৰ্ক? কি আনিছে সেইটো তোমালৈ? চাওঁ, পিন্ধাচোন। পিন্ধা হৈছে নে? এই আমাৰ ল'ৰাই নিজে নিজে ভাত খাইছে আজি। ডাঙৰ হৈছে আমাৰ ল'ৰা ন? মুখো নিজে ধুইছে। টকাটো যে বনাই যে আছিলোঁ, টকা দুটা যে বনাইছিলোঁ, কিয় জানেনে?
এইয়া আমি এইবাৰ বিহু মাৰিবৰ কাৰণে ওলাইছোঁ আমাৰ অফিচৰ তৰফৰ পৰা সেইকাৰণে টকাটো বনাইছিলোঁ এতিয়া আমি বিহু মাৰিবৰ কাৰণে গৈ আছোঁ আপোনালোককো কেইটামান দৃশ্য দেখুৱাম চাব দেই